যিটো বস্তু আমি পাব লগা আছে সেইটো আমি পামেই, সেইটো কোনোবাই ৰখাওঁ বুলি ভাবিলেও ৰখাব নোৱাৰিব, আৰু যিটো নাই সেইটো যিমান চেষ্টা কৰিলেও আমি নাপাওঁ। আজি এনেকুৱা লাগি আছে যে জীৱনটো শেষ, কিন্তু কালিলৈ আকৌ চব ঠিক হৈ যাব। টকা পইচা চাকৰি প্ৰেম এইবোৰতো চাগে কপালত থাকিলেহে পায়। ধৈৰ্য আৰু সময়ৰ নিচিনা ষ্ট্ৰং বস্তু নাই। ধৈৰ্য ৰাখি সময়ৰ ওপৰত বিশ্বাস ৰাখি এতিয়া খালি আগুৱাই যাব লাগে। এতিয়া বহুতে ক'ব তুমি ইমান ডিম'টিভেট কৰা, নিগেটিভ কথা কোৱা, মোৰ কোনটো ভিডিঅ'ত আপোনালোকে ডিম'টিভেট কৰা যেন পালে সেইটো মোক দেখুৱাই দিবচোন। একচুৱেলি এইবোৰ ৰিয়েলিটি হয়, ট্ৰুথ হয়, যিবোৰ আপোনালোকে একচেপ্ট কৰিব টান পায়, আৰু যিবোৰ কথা মই ভাবোঁ সেইবোৰেই মই লিখোঁ বুলি আৰু কওঁ বুলি মই আপোনালোকৰ আগত সদায়ে কৈ আহিছোঁ। যদি ভাল নাপায় তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ' একদমেই নাচাব, মই বেয়া নাপাওঁ। মোৰ ভাল লাগে কাৰণে মই আপলোড কৰি গৈ আছোঁ। যাৰ ভাল লাগে তেওঁলোকে চাই আছে, যোনে যোনে নাপায় ভাল তেওঁলোকে নাচাব। মই ক্লাছ 9ত পঢ়োঁ নেকি সুধিছে, মই নপঢ়োঁ। একচুৱেলি এক্সামছবোৰৰ কাৰণে ইয়াৰ